জীৱ-জন্তুবোৰ কেনেকৈ ৰাখিব লাগে সেইবিলাক যাতে ভাল কৰা হয় তাৰ ব্যৱস্থা কৰিব পাৰিলেই সৃষ্টি ৰক্ষা কৰা হ'ব। ময়ো তাকেই পৰিকল্পনা কৰি আছিলোঁ। সময়ত ব্যৱহাৰ কৰিব লাগিছে। প্ৰভু সময়ত বুদ্ধি ভাষা দি থাকিব। এই বাৰ্তা এতিয়া আপুনি সমাজত নাৰায়ণ প্ৰভু ইয়াত সদায় সাৱধানী হৈ যাব এই দেশটি নাৰদ পুৰুষ শ্ৰীচৰণতে জনাই প্ৰণিপাত দাসেৰে মাৰিছো বিদায়। ঈশ্বৰী पवित्र पवित्र বৈকুণ্ঠৰ ভৱনে দেখিলো নারায়ণ হরি প্রভুরা